তো সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ আজি নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল অসমীয়া ব্লগ। তো আজি ক'ত যাম মানে আমাৰ ওচৰতে এটা নদী আছে, তাতে মানে কিমান পানী হ'ল তাকে চাব যাম। আৰু এইখন ছাতি লৈছোঁ কাৰণ পানী আহি আছে, এতিয়া অলপ অলপ আহি আছে, মানে জোৰে আহিলে ছাতিখন লাগিব সেইকাৰণে। তো এতিয়া আপোনালোকে বলক মোৰ লগত চাই থাকক। অকল আহি পালোঁ আৰু মাত্ৰ 50 মিটাৰমান আছে। তো এতিয়া চাওক 3, 2, 1 গো। তো চাওক ৰাইজ আমাৰ নদী আৰু পথাৰ, মানে এইখিনি পথাৰ হয় আৰু ইয়াৰ পৰা এইটো দেখিছে এইবিলাক ইয়াৰ পৰা নদী আছিল, এতিয়া নদী আৰু পথাৰৰ চিনি নোহোৱা হৈ গ'ল আজি ইয়াৰ পৰা। এতিয়া 360 ডিগ্ৰী সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰতে, জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা। আমি আহিছোঁ, এয়া বাই আৰু মই, আমি দুজনে আহিছোঁ। এতিয়া মানুহ আহিব আৰু চাগে আহিব পাৰে। এতিয়া চাওক আমি কি কি কৰোঁ আৰু মানে আৰু ভিডিঅ' শেষত কেইটামান কমেণ্ট কৰিবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো যাতে শেষলৈকে চায়। আৰু এয়া চাওক মোক পকাই কাটিছে, এয়া চাওক এয়া বাই এতিয়া মানে যাব মানে ফটো উঠিবলৈ পানীত, ফটোবিলাক পাব ইনষ্টাগ্ৰামত, এতিয়া চাই পাব। পৰিব খুজিছিলে চাওক ৰাইজ। এতিয়া ফটো তুলিম, আপোনালোকে লগ পাব এতিয়া ফটো হৈ যোৱাৰ পাছত, ফটোশ্বুট হৈ যোৱাৰ পিছত। এই ঠিকনা কিছু বাসনা কিছু যাতনাত কেঁকুৰিতে আছো ৰৈ, এতিয়া বতাহতে উৰি উৰি পলকে বিচাৰি বিচাৰি মোক প্ৰাণৰ বতৰা দিয়ে, শুনিছো গুণগুণনি শুনিছো খিলখিলনি সিপাৰৰ হাঁহি তিৰি। ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কোনোবা যদি মোৰ চেনেল নতুন হৈছে ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। চিম্পুল ভিডিঅ' আছিল আজি এইখিনিয়ে। এতিয়া আমি কেইটামান কমেণ্ট পঢ়িবলৈ চেষ্টা কৰিম, আপোনালোকে চাওক। তো এতিয়া মই কমেণ্টকেইটা পঢ়িবলৈ চেষ্টা কৰিম, আৰু মানে 3টা মই ব্লগ দিছিলোঁ, 3টা পঢ়িবলৈ চেষ্টা কৰিম, কাৰণ মোৰ উঠাই মানে বেছি কমেণ্ট নাহে, সেইকাৰণে 3টা পঢ়িবলৈ চেষ্টা কৰিম। প্ৰথমতে দিছে কাণত ধৰি উঠা বহা মানে কৰা ভিডিঅ'টোত যিটো কঁঠাল খাইছিলোঁ, কঁঠালৰ চেলেঞ্জ কৰিছিলোঁ, সেইটো ভিডিঅ'ত প্ৰথমতে দিছে দ্য ভিলেজ লাইফষ্টাইল। এইটো আমাৰ ওচৰৰে হয় দাদা এজন, তাৰ চেনেলৰ লিংকটো ডিছক্ৰিপশ্যনত থাকিব, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব, গোটাই কৰিব। এতিয়া কমেণ্টটো কৰিম, মোজাৰা দি কথাবিলাক অলপমান জোৰে কবি ভাল হ'ব কম, মানে জোৰে ক'লেও অলপমান মানে লাহে শুনে মানে ভিডিঅ'ত। আৰু বইচ গেমিং এৰিছে, মোৰ চেল্ফি ষ্টিকডাল দিবি হ'ব, আগতে তুমি মোৰ ৰুবিক্স কিউবটো দিবা, বুজিছা। আৰু এতিয়া দিবা কৰাই দিছে বঢ়িয়া দাদী, ধন্যবাদ। দেৱেশ্বৰ চৰকাৰ, দাদী অলপ ডাঙৰকৈ কবি হ'ব দে। অমৃত ৰায়, দাদী লাজ পাইছে, পোৱা নাই কাৰণ তুমি চিটিং কৰিছা, সেইকাৰণে তুমি জিকিছা, নহ'লে মই জিকিলোঁ হয়, বুজিছে। ৰাইন' গেমিং, মজা ভাইটি, এতিয়া এইটোৰ শেষ কাণত ধৰাটোৰ। আৰু তাৰপিছত আহিব আমি কামাৰপাৰাত কি কৈছিলোঁ, ভিডিঅ'টো চালে গম পাব, সেইটো যিটো কচু খাইছিলোঁ নহয় সেইটো ভিডিঅ'। তো কি দিছে নীতিশ কুমাৰ ৰায়, নীতিশ দাদা, তেওঁ দিছে বঢ়িয়া, কিপ ইট আপ ব্ৰ, থেংক ইউ দাদা। আৰু অংকুৰ ৰায় দিছে ইম'জি দিছে, কি বুজাব বিচাৰিছা তুমি এই নেক্সট ভিডিঅ'টোত ক'বা, ধন্যবাদ কমেণ্ট দিয়াৰ বাবে। আৰু দিছে অংকুৰে দিছে, আৰু তলত দিছে নাইচ দাদা, থেংক ইউ ধন্যবাদ। আৰু দ্য ভিলেজ লাইফষ্টাইলে দিছে মজা দাদী, আৰু আগুৱাই যোৱা, থেংক ইউ। আৰু টিনা ৰায় দিছে কচু ডাঙৰ হ'লে লৈ আহিবি, হ'ব নিশ্চয় লৈ যাম আপোনালোকৰ ঘৰত। আৰু দিছে মনীষা চৰকাৰ, মিউজিকখিনি ভাল হৈছে এডিট কৰাতে, আৰু ভাল ভাল ভিডিঅ' বনাবি, আমাৰ ফালে আহিবি ভিডিঅ' বনাবা, হ'ব নিশ্চয় যাম। আৰু ভিডিঅ'খিনি ভাল হৈছে, থেংক ইউ।
আৰু চিৰঞ্জিত ব্লগে দিছে চিৰঞ্জিত দা মজা ব্ৰ থেংক ইউ ব্ৰ বকুল ৰায় ক্ৰিয়েশ্যন মজা ভাই ধন্যবাদ সৌৰভ জ্যোতিয়ে দিছে মজা জুবিন ৰায় 12@gmail.com তেওঁ দিছে মজা হৈছে থেংক ইউ বিশ্বজিৎ বৰ্মন মজা দিবাকৰ ৰায় কুহুৰি দেদি ধন্যবাদ ৰাইনো গেমিং মজা হেতি কিপ গোয়িং ধন্যবাদ আৰু যিটো ফাৰ্ষ্ট ব্লগ আছিল সেইটোতো দিছে সেইটো বয়স কুৰু দাদি কি কৰি এনে হেড গেমাৰ ৱাই ইমজি দিছে ৰাইনো গেমিং মজা ভাইটি তুমি এনেকৈ আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ ধন্যবাদ সকলোকে ধন্যবাদ কমেণ্ট দিয়াৰ বাবে তো আজিলৈ আছিল ভিডিঅ'টো এইখিনিয়ে তো কম এটা নতুন ভিডিঅ'ৰ লগত টাটা বাই বাই চি ইউ লেটাৰ